Hello students, আজি তোমালোকক এটা আচৰিত বস্তু দেখুৱাব ওলাইছো আৰু বৰ্তমান মই আছো হাজোৰ ভেলামাৰী বুলি ঠাই টুকুৰাত আৰু ইয়াত চাৰিফালে পথাৰ আৰু পথাৰৰ মাজত এজোপা কলগছ আছে আৰু সেই কলগছ জোপাতে আচৰিত ঘটনাটো ঘটিছে তাকে তোমালোকক দেখুৱাম আৰু ইয়াৰ মই অকনমান তোমালোকৰ লগত কাৰণ অকনমান বিশ্লেষণ কৰিম গতিকে আহাচোন মই তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম দেখা পাইছা কি জানি মোৰ পিছফালে কল দুঠুক আছে আৰু দুঠুক কল আছে একেজোপা গছতে ইয়াৰ আশে-পাশে আৰু কেইজোপামান কলগছ আছে য'ত নেকি এটা সময়তে একেলগে দুঠুক কল ওলাইছে সচৰাচৰ এইটো দেখা পোৱা নাযায় কিন্তু এইটো অকমান আচৰিত ঘটনা তাকে তোমালোকৰ লগত কথা পাতিম বুলি আহিলো এতিয়া কথাটো হৈছে কি মই ইয়াৰ ওপৰত বিভিন্ন সাৰ্চ কৰিছিলো নেটত আৰু মই অকনমান তথ্য অলপ পালো যে আজিৰ পৰা প্ৰায় 5 বছৰ মান আগতে মাকুম্বি নামৰ এটুকুৰা ঠাই আমাৰ ভাৰতৰ নহয় বিদেশৰ মাকুম্বি ঠাই টুকুৰাত এগৰাকী খেতিয়ক আছিলে তেখেতৰ নাম আছিলে নামা টভু সেই নামা টভুৰ খেতিত পোন প্ৰথমে এনেকুৱা ধৰণৰ আচৰিত এটা ঘটনা দেখা পোৱা গৈছিলে 5 বছৰ আগত আৰু সেই ঘটনাটো যেতিয়া অকমান প্ৰচাৰ হৈছিলে সেই প্ৰচাৰ হোৱাৰ বিনিময়ত তাৰ সেই মাকুম্বিত থকা যেটো এগ্ৰিকালচাৰাল ফাৰ্ম আছে এগ্ৰিকালচাৰাল ইউনিট আছে গোটেই এগ্ৰিকালচাৰিষ্ট বোৰ তেওঁলোকৰ খেতিত আহি উপস্থিত হৈছিলে আৰু তেওঁলোকে এইখিনি ঘটনাটো চাই কলে যে ইয়াক অকমান সুৰক্ষা দিব লাগে প্ৰটেক্ট কৰিব লাগে যাতে আমি ইয়াৰ ওপৰত আৰু ৰিচাৰ্চ কৰিব পাৰো কি কাৰণে এনেকুৱা হৈছে আৰু কথাটো হৈছে যে তাত বেলেগ দেশত হয়তো এইবোৰৰ ওপৰত বিভিন্ন ৰিচাৰ্চ অনবৰত চলিয়ে থাকে কিন্তু আমাৰ এতিয়া সচৰাচৰ অসমৰ বিভিন্ন গাঁৱে ভুৱেও এনেকুৱা আচৰিত ঘটনা ঘটি থাকে কিন্তু আমাৰ গাঁৱত অকমান মানসিকতাটো অকমান বেলেগ ইয়াত বিজ্ঞানৰ কথা আহি নপৰে ইয়াত অকমান মাইথোলজি আহি পৰে মাইথোলজি মানে মই বুজাবলৈ বিচাৰিছো যে ইয়াত মানুহে হয়তো পূজা পাৰ্বণ আৰম্ভ কৰি দিলেহেঁতেন বা তেনেকুৱা কিবা বিভিন্ন ভগৱানৰে কিবা আচৰিত কিবা চমৎকাৰ বুলি তেনেকুৱা এটা প্ৰচাৰ এটা হৈ যায় গতিকে বিজ্ঞান ইয়াত এইফালে ইমান ভিতৰুৱা জেগাত আহিবলৈ পৰা নাই কিন্তু তোমালোকক মই ইয়াত বিজ্ঞানৰ এটা সৰু কাৰণ তোমালোকক ক'বলৈ বিচাৰিছো আৰু কাৰণটো হৈছে যে এই চৰিত্ৰটো হৈছে জেনেটিকেল মানে ইয়াত জিন শব্দটো সোমাই আছে সাধাৰণতে সায়েন্সত পঢ়া যিবোৰ ল'ৰা ছোৱালী আছে জিন বুলি ক'লে বুজি পাব গতিকে কলগছজোপাৰ প্ৰতিটো কোষত যিবোৰ ডিএনএ আছে ডিএনএত যিবোৰ জিন আছে সেই জিনৰ অকনমান খেলিমেলিৰ কাৰণে যিবোৰ খেলিমেলি সাধাৰণতে মিউটেশন বা উৎপৰিবৰ্তন বুলি ক'ব পাৰি তেনেকুৱা হয়তো কিবা জিনৰ কিবা উৎপৰিবৰ্তনৰ ফলত একেজোপা গছতে একে সময়তে দুঠুক কল আহি গৈছে গতিকে এনেকুৱা ধৰণৰ ঘটনা কেতিয়াবা পোৱা যায় আমাৰ গাঁৱত যে একেলগে বহুত ফল আহি গ'ল আপেলটোৰ কালাৰ অকমান শেপ সাইজ অলপ বেলেগ হৈ গ'ল বা গছজোপাৰ অকমান পাতৰ কিবা কালাৰ বেলেগ হৈ গ'ল শেপ বেলেগ হৈ গ'ল গতিকে এনেকুৱাবোৰ ঘটনা আমাৰ গাঁৱে ভূঞে ঘটিয়ে থাকে এইটো আমাৰ কাৰণে বৰ ডাঙৰ ঘটনা নহয় কিন্তু ইয়াৰ পিছফালে যেটো সায়েন্স বা বিজ্ঞান আছে তাৰ কাৰণটো তোমালোকক ক'বলৈ ইচ্ছা কৰিছো আৰু এনেকুৱা য'ত যি ঘটনা পোৱা যায় তোমালোকে ধৰি লবা যে ইয়াত জিনৰে কিবা কাম হয়তো আছে গতিকে আজিৰ ভিডিঅ'টি ইমানে তোমালোকক আৰু নতুন এটি খবৰ তোমালোকৰ ওচৰলৈ লৈ আহিম তেতিয়ালৈকে মোক বিদায় দিয়া ধন্যবাদ